নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ, জব ইনফৰমেশ্যন ভিডিঅ' হয়। তো এইটো ষ্টেট বেংকৰ ফালৰ পৰা নতুন বহু কেইটামান পোষ্ট মুকলি কৰি দিছে, 1040টামান পোষ্ট। তাৰে ইয়াতে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। আৰু আপোনালোকৰ এইটো লাষ্ট ডেট হৈছে, এপ্লাই কৰাৰ লাষ্ট ডেট তাৰিখটো হৈছে আগষ্টৰ 8 তাৰিখত আপোনালোকৰ লাষ্ট ডেট হ'ব। এই 8 তাৰিখৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। তো প্ৰথম পোষ্টটো হৈছে চেণ্ট্ৰেল ৰিচাৰ্চ টিম, ইয়াতে দুটা পোষ্ট আছে। দুই নম্বৰটো আছে চেণ্ট্ৰেল ৰিচাৰ্চ টিম ছাপোৰ্ট, ইয়াতে দুটা প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ, ইয়াতে এটা প্ৰজেক্ট ডেভেলপমেণ্ট মেনেজাৰ বিজনেছ। তো এনেদৰে 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰটো হৈছে ইনভেষ্টমেণ্ট অফিচাৰ, ইয়াতে 49টা পোষ্ট। তো এনেদৰে 1040টামান পোষ্ট মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল, এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ জেনেৰেল EWC আৰু OBC কেণ্ডিডেটে 750 টকা পে' কৰিব লাগিব, আৰু SC ST PWDৰ বাবে একো পইচা পে' কৰিব নালাগে। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব লাগিব, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ডৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ডিগ্ৰী হ'ব লাগিব, আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, গ্ৰেজুৱেশ্যন BCom হ'লেও হ'ব, BSc হ'লে এপ্লাই কৰিব পাৰিব, BA হ'লেও এপ্লাই কৰিব পাৰিব। তো এইটো আপোনালোকৰ আগষ্ট মাহৰ 8 তাৰিখৰ ভিতৰত এপ্লাই কৰিব লাগিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব, নহ'লে SBI ৱেবছাইটত গৈও আবেদন কৰিব পাৰিব। তো এপ্লাই অনলাইনৰ জৰিয়তেই কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো এটা ষ্টেট বেংকৰ ফালৰ পৰা নতুন 1040টামান পোষ্ট মুকলি কৰি দিছে। তো যিসকলে কেণ্ডিডেট ইচ্ছুক, যিসকলৰ ডিগ্ৰী পাছ কৰিছে, সিহঁতে আবেদন কৰিব পাৰিব। তো আবেদন কৰি দিয়ক। যিসকলে বেংকৰ চাকৰি কৰিব বুলি ভাবিছে, সিহঁতে আবেদন কৰিব পাৰে। তো আজিৰ এই ভিডিঅ'টোৰে সমাপ্ত কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।